মাননীয় সঞ্চালক মহোদয়া, মোৰ ছাত্ৰ বন্ধুসকল আৰু সন্মানীয় সুধীবৃন্দ, একবিংশ শতিকাত ছাত্ৰ আন্দোলনৰ ভূমিকাৰ কথা ক'বলৈ গ'লে আজি আমি উল্লেখ কৰিব লাগিব আফ্ৰিকাৰ ফিজ মাষ্ট ফল নামৰ আন্দোলনটোৰ কথা। 2015 চনত যেতিয়া আফ্ৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ মাচুল বৃদ্ধি কৰা হৈছিল, তাৰ ফলশ্ৰুতিত আফ্ৰিকাৰ ছাত্ৰ সমাজ জাগি উঠে আৰু আৰম্ভ হয় ফিজ মাষ্ট ফলৰ দৰে আন্দোলনৰ। আৰু সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ ক্ষেত্ৰতো এনেধৰণৰ আন্দোলনৰ সূচনা হোৱা দেখা গৈছে, তথা তাৰ সমান্তৰালভাৱে শিক্ষাৰ দৰে ৰাজহুৱা খণ্ডসমূহৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ছাত্ৰ আন্দোলনসমূহত দাবীসমূহে স্থান পোৱা দেখা গৈছে। যিটো সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বাৰা আমাৰ বাবে নতুন নতুন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সপোন দেখুৱাইছে, তাৰ সমান্তৰালভাৱে যি শিক্ষাক বাণিজ্যিকীকৰণৰ এক ব্যৱস্থাৰ চেষ্টা কৰা হৈছে, তেনে সময়ৰ পৰিপ্ৰেক্ষিতত একবিংশ শতিকাৰ ছাত্ৰ আন্দোলনৰ মূল ভূমিকা হৈ পৰিছে নব্য উদাৰতাবাদী বাণিজ্যিকীকৰণৰ পৰা শিক্ষাৰ দৰে প্ৰয়োজনীয় খণ্ডসমূহক মুক্ত ৰাখি সকলোৰে বাবে শিক্ষা আৰু স্বাস্থ্যৰ ব্যৱস্থা কৰা তথা ভাৰতবৰ্ষৰ যি কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা, সেই ধাৰণাটোক আজি জীয়াই ৰখাৰ। আজি আমি আলোচনা কৰিব বিচাৰিম হংকঙৰ আমব্ৰেলা মুভমেণ্ট বা ছাতি আন্দোলনটোৰ কথা। যিটো সময়ত চীনৰ স্বেচ্ছাচাৰী শাসনৰ ফলত হংকঙৰ জনসাধাৰণ ওলাই আহিছিল, তাৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিছিল হংকঙৰ ছাত্ৰ সমাজ। এই আন্দোলনৰ কথা আমি এইবাবে উল্লেখ কৰিছোঁ কাৰণ ছাত্ৰ এজন সমাজ সংস্কৃতি আৰু অৰ্থনৈতিক ব্যৱস্থাৰ লগত জড়িত থাকে। যেতিয়ালৈকে সমাজত সামাজিক অসমতা বিৰাজ থাকিব, যেতিয়ালৈকে ছাত্ৰ এজনে নিজৰ শিক্ষা ব্যৱস্থাৰ লাভ কৰিবৰ বাবে বাৰে বাৰে বাধাৰ সৃষ্টি হ'ব অথবা তাৰ পৰা বঞ্চিত হৈ থাকিব, যেতিয়ালৈকে এই অধিকাৰসমূহৰ প্ৰতি ভাবুকি আহি থাকিব, তেতিয়ালৈকে সেয়া লাগিলে একবিংশ শতিকাতে হওক বা অনাগত শতিকাতে হওক, ছাত্ৰ আন্দোলনৰ ভূমিকা সদায়ে থাকিব। আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত লক্ষ্য কৰিলে দেখা যায় যেতিয়া এই দেশৰ সংবিধান তথা জনসাধাৰণ অথবা পৰিৱেশ সম্পৰ্কীয় সংক্ৰান্তৰ পৰা ভাবুকিৰ সৃষ্টি হয়, তেতিয়াই ভাৰতবৰ্ষত নতুন নতুন ছাত্ৰ আন্দোলনৰ সূচনা হোৱা দেখা গৈছে। অসমৰ ক্ষেত্ৰত লক্ষ্য কৰিলেও স্বাধীনতা আন্দোলনৰ পাছৰ পৰাই ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন, তৈলক কেন্দ্ৰ বিক্ৰীৰ বিৰুদ্ধে আন্দোলন অথবা কা আন্দোলনৰ ফলত আমি অসমৰ ছাত্ৰ সমাজে নিজৰ জাতীয় দায়িত্ব পালন কৰি ইয়াক গুৰি ধৰিবলৈ আগবাঢ়ি আহিছে আৰু ইয়াৰ পৰা আমি বুজিব পাৰোঁ একবিংশ শতিকাত ছাত্ৰ সমাজৰ ছাত্ৰ আন্দোলনৰ ভূমিকাৰ গুৰুত্বপূৰ্ণ কথা। কিন্তু তাৰ লগতে আমি মন কৰা উচিত পূৰ্বৰ আন্দোলনসমূহত কিদৰে জাতি জনগোষ্ঠীৰ আকাংক্ষাসমূহে নিজৰ স্থান নোপোৱাৰ বাবে আমাৰ ভাই ভনীসকল আমাৰ পৰা আঁতৰি গৈছিল, তেনেধৰণৰ ব্যৱস্থাৰ যাতে পুনৰ সৃষ্টি নহয়, তেনেধৰণৰ অৱস্থাৰ যাতে পুনৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো একবিংশ শতিকাৰ আন্দোলনে আমাৰ পৰা দাবী কৰে। পূৰ্বতে যি তৃতীয় পক্ষৰ অন্তৰ্ভুক্তি অথবা নেলিৰ দৰে ঘটনাই আন্দোলন তাক বিপথে পৰিচালিত কৰিবলৈ ষড়যন্ত্ৰৰ সূচনা কৰিবলৈ চেষ্টা কৰিছিল, তেনেধৰণৰ ষড়যন্ত্ৰৰ বলি যাতে একবিংশ শতিকাৰ আন্দোলনসমূহ নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো আজিৰ ছাত্ৰ আন্দোলনসমূহৰ দায়িত্ব আহি পৰিছে। সন্মানীয় সুধীবৃন্দ, আজি আমি কেৱল ছাত্ৰ আন্দোলনসমূহক নিৰ্দিষ্ট এক ব্যৱস্থাৰ পৰিৱৰ্তে আন্দোলনতে সীমাবদ্ধ নাৰাখি সেই আন্দোলনসমূহক যোগাত্মক দৃষ্টিৰে চাই সমাজৰ সৰ্বব্যাপী উন্নয়নৰ দিশে আগবঢ়াৰ সময় আহি পৰিছে। মই বিশ্বাস কৰোঁ ছাত্ৰসকল যিদৰে দেশৰ ভৱিষ্যতৰ নাগৰিক, ঠিক একেদৰে ছাত্ৰ আন্দোলনসমূহ হৈছে ভৱিষ্যতৰ সমাজ ব্যৱস্থা এটা চিন্তাৰে সাকাৰ কৰাৰ এক আহিলা। মই বিশ্বাস কৰোঁ ছাত্ৰ শক্তিৰ এই অফুৰন্ত শক্তিৰ ওপৰত, আৰু সেয়েহে মই ভাবোঁ আজিৰ ছাত্ৰ আন্দোলনসমূহ কেৱল মাত্ৰ ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ নাথাকি সকলো দিশতে এই আন্দোলনসমূহ যাতে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজি অসমত যেতিয়া ছাত্ৰ আন্দোলনসমূহৰ সমান্তৰালভাৱে কোনো ছাত্ৰ ছাত্ৰীয়ে একেলগে কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলে অথবা EIA, নদীবান অথবা CAA ৰ বিৰুদ্ধে জনসাধাৰণৰ মাজলৈ গৈ জনসাধাৰণক এই আন্দোলনসমূহ সম্পৰ্কে সচেতনিত কৰি তোলে অথবা কোনো ছাত্ৰ ছাত্ৰীসকলে একেলগে অৰ্থনৈতিক স্বাৱলম্বিতাৰ সপোন দেখাৰ সমান্তৰালভাৱে বিশ্ব দৰবাৰত নিজৰ ভাষা সংস্কৃতি প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰে, তেতিয়া মই বুজিব পাৰোঁ বা অনুভৱ কৰিব পাৰোঁ যে একবিংশ শতিকাত ছাত্ৰ আন্দোলনৰ এক বৃহত্তৰ ভূমিকাৰ কথা। আজি আন্দোলনৰ সূচনা কৰিবলৈ সক্ষম নহ'লেও যেতিয়া পাকিস্তানৰ মালালা ইউছুফজাই নামৰ এগৰাকী ছাত্ৰীয়ে স্ত্ৰী শিক্ষাৰ প্ৰচাৰ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়ে অথবা গ্ৰেটা থেনবাৰ্গৰ দৰে এগৰাকী স্কুলীয়া ছাত্ৰীয়ে বিশ্বৰ নেতৃবৰ্গৰ আগত হুংকাৰ দি আমাৰ পৰা আমাৰ ভৱিষ্যতৰ কাহিনী নিব বুলি ঘোষণা কৰি ইক'লজিজিমৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰে, তেতিয়া আমি বুজিব পাৰোঁ ছাত্ৰ শক্তিৰ অফুৰন্ত শক্তিৰ কথা। আৰু সেয়েহে মই আশা কৰিম আজিৰ ছাত্ৰ আন্দোলনসমূহে নিজৰ অফুৰন্ত শক্তিক অনুধাৱন কৰিব আৰু ভৱিষ্যতৰ ৰঙা ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব। ধন্যবাদ। ছাত্ৰ সমাজৰ জয় হওক, ছাত্ৰ আন্দোলন দীৰ্ঘজীৱী হওক।